বোপাহঁত আজি এটা নতুন সাধু লৈ তোমালোকৰ ওচৰত আহিছো। ৰবা সাধু শুনাৰ আগত এই বোপা মাহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আইতা কি সাধু শুনাবা? সাধুটোৰ নাম কি কোৱাচোন? চেনেলটো ছাবস্ক্ৰাইব কৰি ললানে বোপা মাহঁত? যদি কৰা নাই কৰি লোৱা, পাছলৈ আকৌ পাহৰিয়েই থাকিবা। তেনেহলে শুনা আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কুকুৰী কণা। এখন গাঁৱত এজন মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী আৰু সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰী বিয়া দিবৰ হলত বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীযোৰৰ দৰা বিচাৰি নাপালে। সেই দেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক কলে, আপুনি দূৰলৈ দৰা বিচাৰি নাযাব। দূৰত মই ছোৱালী বিয়া নিদিও। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম। দূৰত দিলে সেইটো কেনেকৈ হব? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অজ্ঞতা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে। ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰী কণা আছিল, কিন্তু সেই কথা সি লুকাই ৰাখিছিল। সেই দেখি গাঁৱৰ আন মানুহে আৰু তাৰ শাহুৱেক শহুৰেকে সেইটো কথা নাজানিছিল। জোৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিন চেৰেক হাল বাইছিল। এদিন শহুৰেকে জোৱায়েকৰ গৰুটো উভতাই খুজি পঠিয়ালে। সেইদিনা দৈবাত গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিল। কুকুৰী কণা জোৱায়েকে মস্কিলত পৰিল। কেনেকৈ নি গৰুটো সি শহুৰেকৰ ঘৰত দিয়েগৈ। সি ভালেখিনি পৰ ভাবি চিন্তি ঠিক কৰিলে যে গৰুটো শহুৰৰ ঘৰ মুৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো, তেনেহলে সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ। সি তাকে কৰিলত গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোৱায়েকক দেখা পাই সুধিলে, সেইটো জোৱাই নে? জোৱায়েকে উত্তৰ দিলে, আপুনি গৰুটো খুজি পঠিয়াইছিল, সেই দেখি আনি গোহালিত বান্ধিছোহি। ইয়াৰ পিছতো জোৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে, ওলাই অহা। গোহালিত এতিয়া কি কৰি আছা? হাত ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি, নোখোৱাকৈ নেযাবা আকৌ। জোৱায়েকে উত্তৰ দিলে, এৰা, আপোনালোকৰ গৰু কেইটা আছে গোহালিত তাকে লেখিহে চাইছো এতিয়া। শহুৰেকে কলে, এই কিনো গৰু লেখিবা, টিকৌ টিপৌ মেমেৰা চেৰেলা গৰু কোটা চেৰেকহে আছে। ভালেইকেইটা গৰু বেলি চবকাত পৰি মৰি হজি ঢুকাইছে। এই বুলি শহুৰেক ভিতৰত সোমাই গৈ জীয়েক গুণেশ্বৰীক কলে, আই, ঘটি এটাত পানী এঘটি লৈ যা। ভিনীয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বুৱাগৈ। সিফালে জোৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল। এনেতে ফুলখালীয়েকে মাত লগালে, ভিনীদেউ আহা, ভৰি ধোৱাহি, পানী আনিছো। ভিনীয়েকে ফুলখালীয়েকৰ মাত শুনি উত্তৰ দিলে, আইটি নে? আহা, মোক আদৰি নিয়াহি, নহলে মই এনে নাযাও। মোৰ নিচিনা ভিনী হেনো ক'ত পাইছিলা? এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীয়েকৰ হাতত ধৰি কাবৌ কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীয়েকে মাত লগালে, তুমি মোৰ ভৰি ধুৱাই দিয়া। আজি ভালেমান দিনৰ মূৰত আহিছো, তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা। গুণেশ্বৰীয়ে
এই শুনি ভিনীয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ধৰা পাৰি দি বহা বুলি কৈ তাতে বহুৱাই দিলে। এইদৰে জোৱাইকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল। শহুৰেক ভাত খাবলৈ বহিল। শাহুৱেকে জোৱাইকলৈ ভাত বাঢ়ি দি বহি আছে। জোৱাইকক ভাত খাবলৈ মাতিছে, কিন্তু সি উঠি নাহে। বৰকৈ মাতিলত জোৱাইকে উত্তৰ দিলে, আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবই নোৱাৰো। আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক, খাওঁ। জোৱাইকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি। ভাত দিয়া হ'ল, কিন্তু সি দেখিবলৈ নাপাই নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, খোৱা ভিনিদেউ, ভাত খোৱা। ভিনীয়েকে উত্তৰ দিলে, তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহলে নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন বাপেৰৰ ঘৰত থাকিবা? অলপ দিনৰ মূৰতে বিয়া হৈ গুচিয়েই যাবা। এতেকে এইকেইদিন তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি। আইতা আইতা, জোৱাইকে ভাত খালে নে? আইতা, সি দেখোন দেখাই নাপায়, কেনেকৈ খাব? জোৱাইকে খুলখালিয়ঙৰ হাতই খাব ন আইতা, বুদ্ধি কৰি। তোমালোকৰ একেবাৰে ধৈৰ্য নাই, কৈ আছো ৰবা। বোপাই মাইহঁত, চেনেলটো ছাবস্ক্ৰাইব কৰিলানে? এই নাতি কেইটাৰ মুখলৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, তেনেহলে আকৌ আগবাঢ়ো। ভিনীয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলে। সি ভাত খাবলৈ বহিল। ইয়াৰ পিছত খুলখালিয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি গল। অলপ পৰৰ পিছতে শাহুৱেক ওলাই আহি দেখিলে যে জোৱাইকে আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোৱাইকক কলে, বোপা, তুমি জানো দেখা নাই? তোমাৰ পাততে এফালে মেকুৰীজনীয়েও ভাত খাব লাগিছে। সেইদি নিদিয়াকে লৈ নেপাই নহয় এনেকৈ মেকুৰীৰ লগত ভাত খাবলৈ। জোৱাইকে উত্তৰ দিলে, আই, খাওক দিয়ক। অকল মানুহে খালেই হয়নে? আন জীৱ জন্তুৱেও খাব লাগে। মেকুৰীয়েও খাওক, ময়ো খাওঁ। সকলোৱে লাগি ভাগি খাই শেষ কৰো হওক। শাহুৱেকে কলে, নহয় নহয়, মেকুৰীজনী খেদাই দিয়া, তোমাৰ অকণো ঘিণ নালাগেনে? এই বুলি শাহুৱেকে চুহ চুহ কৰি মেকুৰীজনী খেদাই দি মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোৱাইকৰ হাতত কাঠ খৰি এডাল দি ভিতৰলৈ সোমাই গল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰচৰীয়া আনি জোৱাইকৰ পাতত দিওঁতে জোৱাইকে ভাবিলে যে আকৌ মেকুৰীজনীহে ভাত খাইছে। ইয়াকে ভাবি সি কাঠ খৰিডালেৰে শাহুৱেকৰ হাতত কোব মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উহ উহকৈ শাহুৱেকে মাত লগালে, ভাল কৰিলা বোপা, ভাল কৰিলা। তুমি মোৰ হাততে কাঠখৰিৰে কোব মাৰি দিলা। আইঅ, মৰিলো। তেতিয়া জোৱাইকে কি সৰ্বনাশ কাম কৰিলো বুলি জানি শাহুৱেকৰ ভৰিত ধৰি কলে, আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল। মই সপোন দেখিছিলো সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলি মই কাঠখৰিডালেৰে কোব মাৰি দিলো। আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৈকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব। শাহুৱেকে এই কথা শুনি জোৱাইকক ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গল। জোৱাইকে ভাতৰ পাতৰ পৰা সি খেপিয়াই বাহিৰলৈ আহি হাত মুখ ধুলে। এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে। দুখোজমান গৈয়ে সি বাট বিচাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমাল গল। কচুৱনিত সোমাই সি ভাবিলে,
এইখন হাবি। ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য। এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালে কোনো নেদেখাকৈ ঘৰলৈ যামগৈ। ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল। ইফালে শাহুৱেক শহুৰেক জোৱাইকক নেদেখি সি ঘৰলৈ গুচি গল বুলি ভাবি মনে মনে থাকিল। ইয়াৰ অলপ পিছতে শাহুৱেকে জোৱাইকৰ চোৱা ধুই চৰিয়াৰ চোৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ চোৱা পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি তাৰ পৰা ছিটিকি গৈ জোৱাইকৰ গা মূৰ তিয়াই পেলালে। এইদৰে জোৱাইকৰ গাত পানী পৰিল। জোৱাইকে ভাবিলে বৰষুণহে দিছে। তাকে ভাবি সি মাত লগালে, হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিবোৰ দুখ পাইছো সেইবোৰে আতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা। জোৱাইকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ লেম্পটো বাহিৰলৈ উলিয়াই আনি দেখে জোৱাইক কচুৱনিৰ মাজত জুৰি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোৱাইকক কুকুৰী কণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোৱাইকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটিত শুৱাই থৈ দিলে। আৰু শাহুৱেকে জোৱাইকক মৰমেৰে কলে, জোৱাই, আমাৰ ভুল হ'ল, ক্ষমা কৰিবা। তোমাক আমি বেয়া বুলি ভাবিছিলো, তোমাক আমি ভুল বুজিছিলো। তুমি যি সহ্য কৰিলা সেয়া সহজ কথা নহয়। তুমি আমাৰ ঘৰলৈ কৃপা কৰি আহিছা, আমি তোমাৰ যত্ন ল'ম। এতিয়া এই ঘৰ তোমাৰো। জোৱাইকে চকুলে চকু ভৰাই শাহুৱেকৰ মুখত চালে। যদিও সি দেখা নাপায়, কিবা নকলেও মুখত এটি মৃদু হাঁহি উঠিল, যেন বিষৰ মাজতো হাঁহিৰ এটি বীজৰ। সেই দিনাৰ পৰাই শহুৰস্থলীত এক নতুন অধ্যায় আৰম্ভ হ'ল। জোৱাইকৰ ওপৰত মৰম যত্ন সন্মান আগবাঢ়ি আহিল। শহুৰ শাহুৱেকে জীয়েকে সকলোৱে তেওঁৰ ওপৰত গৰ্ব অনুভৱ কৰিলে। শিৰোনাম দুখীয়া মানুহৰ সাধু। এবাৰ এখন গাঁৱত এজন দুখীয়া মানুহ আছিল। তেওঁৰ নাম ৰঘু। তেওঁ দিনটো হাজিৰা কৰি জীয়াই থাকিছিল। নিজৰ ঘৰ দুৱাৰ নাছিল, কেৱল এটা সৰু জোপোৰাত বাস কৰিছিল। এদিন ৰঘু বনৰ পৰা কাঠ কাটি আহি আছিল। তেতিয়া হঠাৎ এটা আশ্চৰ্যজনক গছৰ পাত ওচৰত তেওঁ থমকি ৰল। সেই পাতজোপাৰ পৰা এটি সৰু আৱাজ আহিছিল, ৰঘু ভাই, মোক পানী দিয়াহি, মই বহুত পিয়াহত আছো। ৰঘু আচৰিত হল, কিন্তু আতংকিত নহল। তেওঁ পানী আনিলে আৰু পাতখনক ঢালি দিলে। আচৰিতভাৱে সেই পাতখিলা এজন সাধুত পৰিণত হল। সাধুই ৰঘুক কলে, তই মোৰ প্ৰাণ চাইছ, মই অলৌকিক সাধু, তোক 3টা ইচ্ছা দিব পাৰো। ৰঘুৱে পিছে লোভ নকৰিলে। তেওঁ কলে, মোক কেৱল এটা সৰু ঘৰ, দুবেলা আহাৰ আৰু শান্তি লাগে। সাধুৱে হাঁহি মাৰি কলে, ঠিক আছে। ৰাতিপুৱা ৰঘুৰ জুপুৰি ঘৰ এখন পকী ঘৰলৈ ৰূপান্তৰিত হল। গাঁওবাসীয়ে দেখা পাই আৰু হিংসা কৰিবলৈ ধৰিলে। এই খবৰ ৰজালৈ গল। ৰজাই ৰঘুক কলে, যদি তই কলা গৰুৰ পৰা সাদা গাখীৰ উলিয়াব পাৰ, তেন্তে মই তোক ধন দিম, নহলে তোক বন্দী কৰিম। ৰঘু সাধুৰ ওচৰলৈ গল আৰু সাধুৱে কলে, এই গাখীৰ বুদ্ধিৰ, তই মাথো বিশ্বাস ৰাখ। পিছদিনা ৰঘুৱে গৰুৰ ওচৰলৈ গল। গাখীৰ দেখি ৰজাই আচৰিত হল। ৰঘুক মুক্ত কৰি ধন সম্পত্তি দিলে,
কিয়নো ৰজাই কোৱাৰ দৰেই গাখীৰ আছিল। ৰঘু এতিয়া সুখী, কিন্তু তেওঁ সাধুৰ কথা কেতিয়াও নোপোৱালে। সাধু গছলৈ ঘূৰি গ'ল, কিন্তু ৰঘুৰ হৃদয়ত সঁচা মৰমৰ পাত হৈ থাকিল।